কবিতাৰ শিৰোনাম মাৰ মৰম। মাৰ মৰম, মাৰ মৰম বৰ আলোক হোৱা, মৰমেহে মৰমক চিনি পায়। কিন্তু মোৰ বাবে মাৰ মৰম সকলোতকৈ আপোন। তেওঁৱেই মোৰ পৃথিৱী, তেওঁৱেই মোৰ মৰম। মাৰ অবিহনে থাকিব পাৰিমনে? যি পাহি ফুলত পলুৰ পৰা পখিলা হ'লো, সেই ফুল পাহি এৰি যাব পাৰিমনে? হয়তো প্ৰতিগৰাকী ছোৱালীৰ বাবে ই এক বৰ ডাঙৰ প্ৰশ্ন। কিন্তু সময়ৰ ধুমুহাজাকে উৰুৱাই নি সেই পখিলাজনী ক'ত বাৰু এৰি থৈ আহে ধৰিবকে নোৱাৰি। এয়াই মাৰ মৰমৰ ফল। মা